Hello viewers, welcome to my Sunday's blog. Actually Sunday আছিলে আৰু আমি দুজন ওলাই আহিলো বাইপাছৰ ফালে বুলি ভাবিলো অলপ মানে ৰিলছ বনাম। Actually ৰিলছটো মই বনাও, আপোনালোকে জানে ভিডিও মই বনাই থাকো আৰু বেলেগ কোনো তেনেকুৱা লগৰ সময় নাপায় কাৰণে আমি দুজনেই মানে ভিডিও ৰিলছ এইবিলাক বনোৱাত ব্যস্ত হৈ থাকো আৰু মোক মানে সিমিয়ে কৰি দিয়ে তো আহিলো ওলাই। তো hello viewers, welcome to my YouTube channel JS77 Rider on YouTube. তো মোৰ ভাগিনিয়া সি গম পাইছে ব্লগ কৰিম বুলি, তো সি মানে অলপ পজিং কৰি দিলে আৰু সানডে আছিলে ভাবিলো ফাৰ্স্ট টাইম ৰাতিপুৱা শুৱাৰ পৰা উঠি মানে চুলিখিনি অলপ কটুৱাব লগিয়া আছিলে আৰু টাইমটো নাপাওঁৱে। টাইম যেতিয়াই মানে মিলে তেতিয়াই মই মানে চুলি কাটিব লগা অলপ হ'লেও মানে অকমান দীঘল হ'লে মানে গৈ পেলাই মই চুলি কটুৱাই দিওঁগে, পিছত নহ'লে টাইম নিমিলিলে বেয়া লাগে, নিজকে লেতেৰা লাগে। তো মানে চুলি কাটিব গ'লো, তো গৈ থকা অৱস্থাতে ফাৰ্স্ট টাইম মানে ঘৰৰ পৰাই মানে ব্লগটো ষ্টাৰ্ট কৰিছোঁ সানডে বুলি পেলাই। তো বলক চেলুনত দেখুৱাই আছোঁ আৰু চুলি কাটি থাকোঁতে মোৰ চুলিটো বৰ্তমান মই কাটি থকা অৱস্থাতে মই ৰেকৰ্ডিং কৰি আছিলোঁ। এয়া ব্ৰো মোৰ ছাবস্ক্ৰাইবাৰে হয় আৰু তাৰ লগত মানে আহি মই অহাৰ আগতে মানে ঘৰৰ পৰা তালে ফোনটো কৰি পেলাই থৈ দিওঁ। সো সিয়ে মোৰ মানে চুলি কাটটো ধুনীয়াকৈ কাটি দিয়ে আৰু কাটি হোৱাৰ পাছত মই নিজকে নিজে চালো, এবাৰ চাই পেলাই মানে ঘৰৰ ফালে বুলি পেলাই যাম আৰু মোৰ এইফালে যাব লাগিব মই। তো লেট আছ গো টু হোম। চাওক ব্লগটো এনজয় কৰক। সানডে আছিলে, সানডে বুলি পেলাই মানে অকমান চুলি কাটি কৰি নিজকে পৰিষ্কাৰ কৰিলোঁ। এইফালে যিটো মোৰ লগৰ তাক মাত দিলোঁ, তো ঘৰলৈ আহি পেলাই ঘৰৰ ওচৰ পাইছোঁহি আৰু মানে ৰিটাৰ্ণ আহি থকা টাইমত ৰেকৰ্ডিং কৰি পেলাই। সো ফাইনেলি ঘৰ আহি পালোহি আৰু ঘৰত আহি পেলাই মাথাটো ধুব লগা আছিলে, তো সোমাই পেলাই মাথাটো ধুই নেক্সট মানে কৈ থোৱা আছিলে সিমিক যে বাইপাছৰ ফালে অলপ ওলাই যাম আৰু অলপ টাউনতো ঘূৰিম, মানে ব্লগ এটা বনাম ৰিলছ মোক অলপ শ্বুট কৰি দিবৰ কাৰণে। তো ওলালো দুইজন আৰু মোৰ ঘৰৰ ওচৰৰ ভিউ এয়া হয়। আহঁত গছ এজোপা আছে, এইফালে এজোপা বৰগছ আৰু মানে এটা তিনিআলি আছে, নামঘৰ এটা আছে, বিৰাট ধুনীয়া পৰিৱেশ, ফ্ৰণ্টত এখন কলং। তো আহিলোঁ, এয়া হৈছে আমাৰ নগাঁও মানে কেন্দ্ৰীয় কাৰাগাৰ। তো আপোনালোকে যদি আগে পিছে বেলেগ ডিষ্ট্ৰিক্টৰ পৰা চাই আছে, যদি দেখা নাই তো মই মোৰ ব্লগত মানে আপোনালোকক দেখুৱাই দিছোঁ। চাওক লিখা আছে কেন্দ্ৰীয় নগাঁও বুলি লিখা আছে আৰু ইয়াতে এখন নহয় দুখনকৈ জেল আছে, দেখা পাইছে। এখন জেল শেষ হৈছে আৰু লগতে এখন জেল আৰম্ভ হৈছে। তো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আমাৰ নগাঁও কেন্দ্ৰীয় কাৰাগাৰখন আৰু সেই তাৰ কাষৰ ৰাস্তা, এইখিনি পুলিচ ৰিজাৰ্ভ বুলি কয় একচুৱেলি এৰিয়াটো। সো মানে মই পুলিচ ৰিজাৰ্ভৰ যোনটো ৰাস্তা সেই ৰাস্তাটো দি গৈ আছোঁ নগাঁৱৰ। আৰু এই ফিল্ডখন দেখা পাব আপোনালোকে, যোনখন ফিল্ডত মানে নগাঁৱত যেতিয়া মানে পুলিচৰ ইণ্টাৰভিউ হয়, ফিজিকেল টেষ্ট যেতিয়া হয়, এই ফিল্ডখনতে মানে এক্সামবিলাক হয় আৰু তেতিয়া কমপ্লিট মানে বাহিৰৰ পৰা নেদেখা কৰি পেলাই হেৰি কৰি দিয়ে আৰু বান্ধি দিয়ে। তো তাত মানে কিবা কিবি খেল হৈ আছে বৰ্তমান আৰু মই মোৰ ব্লগ কৰি পেলাই সানডে বুলি পেলাই অলপ ওলাই গ'লোঁ। আমি দুজন মানে, মই বুলি নহয়, সিমি আছে মোৰ লগত। তো আমি আছোঁ বৰ্তমান নগাঁও পুলিচ ৰিজাৰ্ভ আৰু মানে যিহেতু সানডে গোটেই ৰাস্তা খালিয়ে আছে প্ৰায়, আৰু পুলিচ ৰিজাৰ্ভৰ আপোনাৰ মানুহৰ সংখ্যা বহুত কম। আৰু এয়া হৈছে নতুন দলং বুলি কয় এৰিয়াটো, দোকান বজাৰ চাওক সানডে কাৰণে প্ৰায় দোকানেই বন্ধ আছে। বৰ্তমান মই আমাৰ নগাঁও নতুন দলঙৰ ওপৰত, এইখিনি নতুন দলং বুলি কয় আৰু এৰিয়াটো এইটো ৰেষ্ট্ৰিক্টেড এৰিয়া হয়। আমাৰ নগাঁও টাউনৰ মানে এইখিনি অলপ ৰেষ্ট্ৰিক্টেড এৰিয়া হয়। জিলা আয়ুক্তৰ বাসভৱন মানে ইয়াতে আছে আৰু এইফালে পুলিচ ৰিজাৰ্ভৰে ৰাস্তা এইটো। আৰু আমি আহি পেলাই বাইপাছলৈ আহিলোঁ, তাত মানে অলপ ফটোশ্বুট কৰিম বুলি পেলাই ভাবিছিলোঁ, প্লেনিং কৰিয়ে আহিছিলোঁ ৰিলছ বনাম বুলি পেলাই। তো এইটো বাইপাছৰ ভিউ, ওপৰ পাথৰি বুলি কয় প্ৰপাৰ জেগা যোনটো নাম, নগাঁও বাইপাছৰ ওপৰ পাথৰি হয়। আৰু তাত আমি দুজন সানডে বুলি পেলাই মানে অলপ মানে এনেই ওলাই আহিলোঁ, টাইমটোতো নাপাওঁৱে। আৰু আজি ব্লগটো মানে এনেদৰে মানে বাইপাছতে আপোনালোকৰ কাৰণে অলপ মানে
এণ্টাৰটেইন কৰিম বুলি পেলাই কেইটামান ৰিলছ শ্বুট কৰিছিলোঁ। তো ৰিলছকেইটা মই দিম পিছত, চাব, কমেণ্ট কৰিব। কমেণ্ট কৰিলে মই বেয়া নাপাওঁ, ভালেই পাওঁ। ভাল লাগিলেও ক'ব, বেয়া লাগিলেও ক'ব, আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব বুলি আশা থাকিল। তো আজিলৈ বাই বাই, আকৌ এদিন লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। টিল দেন বাই বাই।